আমি যাক নিজতকৈ বেছি ভাল পাওঁ, নিজতকৈ বেছি যাক আমি আপোন বুলি ভাবোঁ, এদিনাখন সেইজন মানুহেই আমাৰ হৃদয়ত আঘাত দি থৈ গুচি যায়। আৰু আজি এনেকুৱা এটা মৰ্মান্তিক প্ৰেমৰ গল্প ক'ব ওলাইছোঁ। এজন ল'ৰাই এজনী ছোৱালীক বহুত ভাল পাইছিল, কিন্তু ছোৱালীজনীয়ে সেই ল'ৰাজনৰ লগত প্ৰেমৰ অভিনয় কৰিছিল। সিহঁতৰ প্ৰেমৰ সম্পৰ্কৰ কথা সকলোৱে জানে যে দুয়োৰে বিয়াও হ'ব, কিন্তু কোনেও নাজানে সেই ছোৱালীজনীৰ মনৰ খবৰ। আনকি তাই যে অভিনয় কৰি আছিল এইটো ল'ৰাজনেও ধৰিব পৰা নাছিল। ল'ৰাজনে তাইক মন প্ৰাণ দি ভাল পাইছিল। ল'ৰাজনৰ চাকৰি নাছিল যদিও তেওঁ ভালেই উপাৰ্জন কৰিছিল। মুঠতে ৰূপে গুণে সামাজিকভাৱে ল'ৰাজন ছোৱালীজনীৰ সম্পূৰ্ণ উপযুক্ত আছিল। এনেকৈ বহুদিন পাৰ হ'ল। এদিন চাকৰি কৰা ল'ৰা এজন সেই ছোৱালীজনীক বিয়াৰ প্ৰস্তাৱ দিলে, আৰু সেই ছোৱালীজনী পাহৰি গ'ল নিজৰ ভাল পোৱাৰ ল'ৰাজনৰ কথা। ধুমধামেৰে বিয়া হৈ গ'ল চাকৰি কৰা ল'ৰাজনৰ লগত, আৰু ছোৱালীজনীয়ে বিয়া পাতি বৰ আনন্দ মনেৰে সংসাৰ কৰি আছে। ল'ৰাজনৰ মনত ভৰ আঘাত পালে। সকলোৱে ল'ৰাজনক সান্তনা দিলে আৰু ছোৱালীজনীক বেইমান বুলি অভিশাপ কৰিলে। এনেকৈ এবছৰ পাৰ হ'ল। বেকাৰ ল'ৰাজনৰ চাকৰিও হৈ গ'ল। পৰিয়ালৰ মানুহ আৰু বন্ধু বান্ধৱীসকল চাই ৰূপে গুণে সুন্দৰী ছোৱালী এজনীৰ লগত ল'ৰাজনৰ বিয়া পাতি দিলে। বৰ সুখেৰে আৰম্ভ হ'ল সেই ল'ৰাজনৰ সুখৰ সংসাৰ। কিন্তু বিধাতাৰ কি মহিমা, ছোৱালীজনীৰ এজন সন্তান হ'ল। কিছুদিন পিছত তাইৰ গিৰিয়েকৰ মৃত্যু হ'ল। নাৰীৰ সম্বল প্ৰতীক হেৰুৱাই তাই পাগলৰ দৰে হৈ গ'ল। তাইৰ দুচকুত বাঢ়ি উঠে সেই ল'ৰাজনৰ সুখৰ সংসাৰখন, যিটো সংসাৰৰ সমভাগী আছিল তাই। এই কথা ভাবি ভাবি তাইৰ দুচকুৰে ধাৰাসাৰ চকুলো বৈ যায়। এদিন সেই ল'ৰাজন তেওঁৰ ঘৈণীয়েকৰ সৈতে ক'ৰবাত গৈ আছিল। বাটত ছোৱালীজনীৰ লগত দেখা হ'ল। ল'ৰাজন ছোৱালীজনীক দেখি ঘৃণা উপজিল, কিন্তু ছোৱালীজনীয়ে দুয়োৰে ফালে লাগি চাই থাকিল। আৰু কিছু সময় পিছত ছোৱালীজনীৰ মূৰ ঘূৰাই মাটিত বাগৰি পৰিল। দুয়ো দৌৰি আহি তাইক মূৰত পানী ঢালি সুস্থ কৰিলে। চকু মেলি ছোৱালীজনীয়ে যেতিয়া ল'ৰাজনক দেখা পালে, তাইৰ দুয়ো চকুৰে ধাৰাসাৰ চকুলো ববলৈ ধৰিলে, আৰু ল'ৰাজনৰো দুয়ো চকু চলচলীয়া হৈ পৰিল। আৰু তেতিয়াই ছোৱালীজনীৰ ঘৰৰ মানুহ আহি তাইক লৈ গ'ল, আৰু ল'ৰাজনে তেওঁৰ ঘৈণীয়েকক লগত লৈ ঘৰলৈ উভতি গ'ল। মৰমৰ ভিউৱাৰ্ছসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু এনেকুৱা মটিভেশ্যনেল ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।